সো গাইজ মই এতিয়া পাকঘৰলৈ আহিলোঁ আৰু এইফালে মাংস আছে, এইফালে মাংস ধুই ল'লোঁ ধুনীয়াকৈ আৰু এইফালে পিঁয়াজ, নহৰু, আদা আৰু এইফালে আলু এটা কাটি লৈছোঁ, এইফালে বিলাহী এটা কাটি লৈছোঁ আৰু এইফালে ধনিয়াখিনি পিছত কাটি ল'ম। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে। দীপাঞ্জলি ব্লগৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া বাজিছে 6:30। মই এইফালে পাকঘৰলৈ সোমাই আহিলোঁ আৰু খানা বনাব লৈছোঁ আৰু এতিয়া মানে থলুৱাভাৱে বনোৱা মানে ৰেচিপি এটা আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। মানে চাব আৰু আপোনালোকে মই কেনেকৈ বনাওঁ চব্জি মাংস বনাব লৈছোঁ, ব্ৰইলাৰ মাংস চাই থাকোঁচোন। আৰু এইফালে তেল লৈ লোৱা হ'ল আৰু এতিয়া মই পিঁয়াজ দি দিম। পিঁয়াজটো দি আৰু হালধি আৰু তেজপাত দি দিলোঁ আৰু এতিয়া মাংসটো দি দিম ধুনীয়াকৈ। আৰু মাংসটো দিয়াৰ পিছত মই ধুনীয়াকৈ এইখিনি হালধি ভালকৈ মিলাই দিলোঁ ধুনীয়াকৈ খাওঁ আৰু এতিয়া নিমখ দিম। এইফালে এতিয়া কেৰাহীটো ঢাকন লগাই দিলোঁ। ভাবিছোঁ চাগে কেৰাহীটো বৰ কোলা বুলি, মানে এইটো জুইত ব্যৱহাৰ কৰা কেৰাহী হয় আৰু বনি থাকিব আৰু আপোনালোকে চাই থাকক। শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, অকলে আছোঁ। আপোনালোকে ভাবিছোঁ চাগে অকলে থাকোঁ বুলি। মানুহজনক মানে বহুত ডিউটি কৰে, সেইকাৰণে মানে অকলে থাকিবলগীয়া হয় ৰুমত আছোঁ যদিও। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নতুনবিলাকে অহাবিলাকে। মানে যিমান ভালকৈ আমি ভাত চব্জি বনাবৰ কাৰণে নাজানো, গাঁৱলীয়া মানুহ যিহেতু গাঁৱলীয়া পৰিৱেশত থকা আমি গাঁৱৰ মানুহবিলাকে এনেকৈ খাওঁ আৰু আপোনালোকে বেয়াকৈ নাভাবিব আৰু চবৰ খোৱা বস্তু ভিজুৱাবিলাক মানে চবৰে বেলেগ বেলেগ হয় বাৰু। মই মানে আমাৰ এইফালে এনেকৈ খাওঁ আৰু তাৰপিছত চাই থাককচোন মই আৰু আগলৈ কেনেকৈনো বনাওঁ। এতিয়া এইখিনি আলুখিনি দি দিওঁ, আৰু হিলাই লওঁ। দেখিছিলোঁ বাৰু ইয়াত ধুনীয়াকৈ হিলাই ল'লোঁ আৰু কেমেৰা ধৰা মানে মানুহ নাই, ৱেবচাইট নাই, সেইকাৰণে মানে বন্ধ কৰি কৰিবলগীয়া হয় আৰু হিলাই ল'লোঁ। এতিয়া হিলাই কিনে তাৰপিছত কি কৰি আছে আপোনালোকে চাই থাকক। সেইফালে এতিয়া আলু দিব পানী অকণ দিব লাগিব আৰু এনেকৈ থলুৱা খাদ্য মানে ইমান গাঁৱলীয়া খাদ্য আৰু তেতিয়ালৈকে আপোনালোকে পৰীক্ষা কৰক এইফালে মোৰ ভাত, শাক, চব্জি চব ৰেডি হৈ গ'ল। এইফালে ভাত লৈ ল'লোঁ, জলকীয়া, নেমু, এইফালে মাংসটো লৈ লৈ, এইফালে ঔটেঙা আৰু কবি, আলু বইল আছে আৰু এইফালে গৰম পানী, ঠাণ্ডা দিন হৈছে যিহেতু। আৰু মোৰ খানাটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মই খাই লওঁ তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব মোৰ খানাটো কেনেকুৱা হৈছে। মানে মই আজি বনালোঁ অকলে খাম এতিয়া আৰু তাৰপিছত তেনেহ'লে খাই লওঁ।